হেল্ল' এভৰিৱান, কেতিয়াবা বাৰু আলহী ঘৰলৈ গৈ আপোনাৰ এইটো অৱস্থা হৈছেনে? একদম মেকিং বুলি নাভাবিব দেই, একদম ৰিয়েল হয়। মানে কি হ'ল জানেনে, সেইদিনাখনি গৈছিলোঁ শিখাহঁতৰ ঘৰলৈ, তাই যিহেতু ভাত খাবলৈ মাতিছিলে। তাৰপাছত এইফালে চাওকচোন বাৰু, আমাৰ পুৰুষসকলে মানে পূৰা খেল চোৱাত ব্যস্ত, আৰু আমাৰ টিকলাকেইটাই পূৰা মানে আজি খেলি আছে আৰু সিহঁতি বহুত ভাল পাইছে। তাৰপাছত আৰু আমাৰ শিখাই চাওকচোন বাৰু মেইন বস্তুটো আনিলে নহয়। এইটো বস্তুটো আপোনালোকে গম পাইছে কি হয়, আৰু মোৰ যিহেতু খোৱা বহুত বেছি অভ্যাস নাই, গতিকে আৰু খাই দিলোঁ। তাৰপাছত আৰু খাবলৈও কিন্তু বহুত ধুনীয়া হৈছিলে আকৌ দেই। সেইবাবে আৰু গোটেইখিনি খাই দিলোঁ মানে পূৰা জুচতে। আৰু এইফালে আমাৰ শিখাই মানে একদম ইমান ধুনীয়া ধুনীয়া স্পেচিয়েল থালি আজি ৰেডি কৰিছে। আৰু এইফালে চাওকচোন, এইখিনি হৈছে পোলাও, মইনো কি ক'ম আৰু ন। আৰু এইখিনি হৈছে স্পেচিয়েল বইল গাহৰি। তথাপিও মই দেখাই দিছোঁ আৰু সকলোৱেতো গম পাইছে দেখি পেলাই। আৰু পূৰা খাই ল'লোঁ। খাই এতিয়া দেখিছেনে বাৰু কি হৈছে, তামোল এখন খাই দিলোঁ চুনেহেঁতি। তাৰপাছত গৈ একদম ডাইৰেক্ট মূৰতে ধৰিলেগৈ নহয়। আৰু এয়া চাওক, আলহী ঘৰত নিমখ পানী খাই খাই পৰি আছোঁ। তাৰপাছত আৰু অকণমান ভাল পালত এতিয়া আমি ঘৰলৈ আহিছোঁ। আজিলৈ ইমানেই, থেংক ইউ।